শিৱসাগৰ জীয়ৰী অন্য এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম। পাকঘৰৰ পৰা সকলোকে ৱেলকাম কৰিছোঁ। শ্বৰ্ট এটি ভিডিঅ' ওলাই আহিছোঁ আপোনালোকৰ মাজলৈ পুনৰ। এফালে ফ্ৰাই কৰি লৈছোঁ মাগুৰ মাছ আৰু এফালে ভাজি আছোঁ পালেং আৰু বিলাহী। ইয়াতে একো দিয়া নাই, ৰেচিপিটো মই গোটেইটো দেখাব নহ'ল। মাছ ভজা তেলখিনিতে বাছ অলপ কেইটামান পাঁচফোৰণ আৰু কালা জিৰা পেলাই দিছোঁ। তাতে পালেং আৰু বিলাহী এড কৰি দিছোঁ। তাৰপিছত এইখিনি অলপ যেতিয়া স্মুথ টেক্সাৰটো ল'ব তেতিয়া ইয়াতে এড কৰি দিম মাছখিনি অলপ পানী দি পিনি। আৰু ইফালে ম'ম'লৈ খিচিৰি ৰেডি কৰিবলৈ দাইল তিয়াই থৈছোঁ, কেইটামান চাউল জহা চাউল দি। ডেইলি ব্লগ বুলি কৈ কালি আচলতে ব্লগ দিবলৈ নহ'ল মানে আচলতে এফালে ফুৰিব গ'লোঁ আৰু নতুনকৈ গৈছোঁ যিহেতু সেইকাৰণে তাত ভিডিঅ' বনাবলৈ ভাল নালাগিলে, সেইকাৰণে ব্লগ আপলোড নকৰিলোঁ। যিসকলে মোৰ ভিডিঅ' চাই আছে নতুনকৈ চোৱাসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ ফেচবুক পেজত পাইছে তাত